ফ্রেন্ডস কাম করার সময় যদি কারোবার পেশাব লাগে তাহলে ইয়া হল আমার পেশাব রুম। ফ্রেন্ডস কাম করার সময় যদি কারোবার পেশাব লাগে তাহলে ইয়া হল আমার পেশাব রুম। ফ্রেন্ডস এই হল ভেকুলির সাথী মাশরুম মানিমুনি পাতবোৰ। তো এই মানিমুনি পাতবোৰে ছাগলীবোৰে খাই ভাল পায়। তো দুলুৱে খাই আছে ইয়া। এই দুলু চাও ইপিনে চাও। কেমেৰাৰ ওচৰত লৈ গ'লে ইমান ধুনীয়া লাগে ফুলবোৰ ইয়া। হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগত জনালোঁ। আশা কৰিলে আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে মই এনেতে মিনি ব্লগত দেখাওঁ মই কি কি কৰোঁ। তো আজি মই পুৰা লং ব্লগত দেখাম মই কি কি কৰোঁ আজি পুৰা দিন। তো ভিডিঅ'টো আপোনালোকে প্লিজ চাই থাকিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ বতৰ চাওক কেনেকুৱা, আজিৰ বতৰত ক'লা, কাৰণ কালি বৰষুণ দিছিলে। তো আজিও বৰষুণ আহিব পাৰে, মই দেখাই আছোঁ বেক কেমেৰাৰে। তো ইয়া চাওক ক'লা হৈ আছে আকাশ, আৰু এইপিনে কুলি চৰাইৰ মাত ইমান ভাল লাগি আছে। ইয়া ৰাতিপুৱা হৈ গ'লে খাবৰ টাইম বেলেগ জলদি গৈ আছে। ই আমাৰ ঘৰৰ খাহী পোৱালিটো ধৰিব দিব, ই ধৰিব দিব মই জানো। এয়া চাওক তেওঁলোকে ভোট দিয়া নিচিনা লাইন ধৰি গৈ আছে একেলগত, ইমান ধুনীয়া লাগিছে। ইয়া লাইন ধৰি একেলগে যাব, ৰাতিপুৱা আকৌবাৰ আবেলি গুচি আহিব এনেকুৱাই লাইন ধৰি একেলগে লগ ধৰি। তেওঁলোকক অলপ আগুৱাই দি আহোঁ পথাৰলৈ গৈ। তেওঁলোককতো পথাৰত লৈ আহিলোঁ, তো এতিয়া মই ঘৰলৈ যাম। ফ্ৰেণ্ড, মোৰ আজিৰ ব্লগটো ছাগলী দিয়াৰ পৰা আৰম্ভ কৰিলোঁ। ছাগলী দি কিনে এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰত গৈ কিনে কিবা খাই ল'ম, খোৱাৰ পিছত মই কামলৈ যাম। তো মই অহাকালি মানে আমাৰ মাল যাব। তো যোৱাকালি মই এটা চেয়াৰ বনাইছিলোঁ, নাগা চেয়াৰ হয়। তো নাগা চেয়াৰটো আপোনালোকক ফেক্টৰীত গৈয়ে দেখাম। ঘৰত গৈ প্ৰথমে কিবা খাই লওঁ আৰু কি কাম কৰোঁ মই দেখাম গৈ। তো আপোনালোকে চাই থাকক। তো মই পথাৰৰ পৰা ঘৰত আহি কিনে মাক ক'লোঁ চাহ বনাই দিবৰ কাৰণে। তো মায়ে মোক চাহ বনাই দিলে। তো মই এতিয়া চাহ খাই আছোঁ। ইয়া চাওক মই চাহ খাই কিনে এতিয়া কামলৈ যাব লাগিব। আমাৰ ৰাস্তাৰ মুখতে আমাৰ ফুল গছ, ইমান ধুনীয়া ফুল ফুলিছে। কেমেৰাৰ ওচৰত লৈ গ'লে ইমান ধুনীয়া লাগে ফুলবোৰ। ইয়া তো মই চাহ খাই লগতে আপোনালোকক ইমান ধুনীয়া ফুল দেখাই এতিয়া মই কামলৈ গৈ আছোঁ। ইয়া ৰাস্তাটো চাওক আমাৰ ইমান ধুনীয়া কেঁচা ৰাস্তা হয়, আৰু বৰষুণ দিলেতো পানী জমা হৈ যায়। এতিয়া বৰষুণৰ ছিজন, আৰু কেইদিনমান পিছত পানী জমা হৈ যাব, আপোনালোকক দেখাম। তো ফ্ৰেণ্ডছ, যাওঁতে যাওঁতে ভাগৰ লাগি গৈ আছে, কাৰণ ইমান দূৰত ফেক্টৰী। তো গৈ পামহি অলপ আছে, আৰু সদায় যাব লাগে এনেকৈ, ইমান দূৰত ফেক্টৰী। ফ্ৰেণ্ডছ, মই আহি পাই গ'লোঁ ফেক্টৰীত। ইয়া ফেক্টৰী, আমাৰ ফেক্টৰী চাওক, আমাৰ ভগৱান বিশ্বকৰ্মা আমাক চাই থাকে আৰু আমি কাম কৰি থাকোঁ। নাগা চেয়াৰত বহি ল'লোঁ। তো মইতো ফেক্টৰীত আহি পাই গ'লোঁ। তো কাম কৰা আৰম্ভ কৰিলোঁ। প্ৰথমে মই নাগা চেয়াৰত গজাল মাৰিম, তাৰপিছত বিট পাৰিম। তো ফ্ৰেণ্ডছ, এয়া মই মুখাত গজাল মাৰি চাওক কিমান ধুনীয়া কৰি দিলোঁ। এয়া এতিয়া আৰু কাম বাকী আছে, এতিয়া বিট মাৰিব লাগিব। বিট মাৰিলে আৰু ধুনীয়া লাগিব চেয়াৰখন। তো চেয়াৰততো গজাল মাৰি দিলোঁ, এতিয়া বিট মাৰিব লাগিব। ইয়া বিট। তো ফ্ৰেণ্ডছ, মই প্ৰথমে চেল্ফি ষ্টেণ্ডটো বনালোঁ। তো ইয়া চাওক মই চেল্ফি ষ্টেণ্ড ৰেডি হৈ গ'ল। তো নাগা চেয়াৰত বা চোফাৰত গোল কৰি মাৰিব লাগে বিটবোৰ। তো ইয়া চাওক মই গোল কৰি কিনে চেয়াৰত মাৰি আছোঁ। তো মোৰ বিট মাৰা শেষ হৈ গ'ল। ইয়া চাওক কিমান ধুনীয়া লাগি আছে নাগা চেয়াৰখন। মোৰ নাগা চেয়াৰ বনোৱা কমপ্লিট হৈ গ'ল। তো মই এতিয়া কাম কৰা মোৰ জেগাখন মই এতিয়া চাফা কৰি আছোঁ। ইয়া চাওক বাহনিৰে। ফ্ৰেণ্ডছ, কাম কৰাৰ সময়ত যদি কাৰোবাৰ পেচাব লাগে তেনেহ'লে ইয়া হ'ল আমাৰ পেচাব ৰুম। ফ্ৰেণ্ডছ, এই হ'ল ভেকুলীৰ ছাতি মাছৰুম। ইয়াত এটা আছে, গজি আছে। এয়া এইপিনে গজি আছে মাছৰুমবিলাক। এয়া আমাৰ ফেক্টৰীৰ পিছপিনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ধান খেতি কৰিছে। কেতিয়াবা আমি ইয়াত আহি ফটো উঠোঁ, বহুত ভাল লাগে। চাওক আপোনালোকে ইমান ধুনীয়া লাগি আছে। তো মই এনে আপোনালোকক দেখাবলৈ আহিছিলোঁ ফেক্টৰীৰ পিছপিনে। চাওক ইমান ধুনীয়া লাগি আছে। তো ফ্ৰেণ্ডছ, মই আগবেলাৰ কাম শেষ কৰি কিনে ঘৰলৈ আহি গ'লোঁ। তো এতিয়া মই ছাগলীকেইটাক দেখিবলৈ পথাৰলৈ যাম। ইয়া দেউতাই মূৰত কৰি পানী লৈ গৈছে বাল্টিত ছাগলী আৰু গৰুক খুৱাবলৈ। তো মই পিছে পিছে গৈ আছোঁ। আগত কৰি ছাতি লৈ আহিছোঁ, বৰষুণ আহিলে ভিজি যাব লাগিব, এইকাৰণে ছাতি আনিছোঁ। ভালে কৰিছোঁ, কাৰণ
বৰষুণত নিভিজো। তো এতিয়া মই ছাগলীৰ ওচৰত গৈ আছোঁ। দেউতাটো আগত পানী লৈ গৈ আছে ছাগলী আৰু গৰুক খুৱাবলৈ। তো মই এতিয়া গৈ আছোঁ পিছে পিছে। দেউতাক গৰুক পানী খুৱাই আছে। তো মই ছাতিটো দেউতাক দি দিলোঁ। তো মই ছাগলীৰ ওচৰৰ পৰা চিধা এইপিনে কামলৈ গুচি যাম। আমাৰ ফেক্টৰী পিছপিনে মই আগত দেখাইছিলোঁ ফেক্টৰী পিছপিনে ধান গছবিলাক। তো এতিয়া মই তাৰে ওচৰেদি যাম ফেক্টৰীলৈ কামত। প্ৰথমে ছাগলীকেইটাৰ ওচৰলৈ যাম। ইয়া আমাৰ ঘৰৰ দলু নামৰ ছাগলীটোৱে ঘাঁহ খাই আছে। এইপিনে পিয়ে ইয়া আৰু এইপিনে পোৱালীকেইটা। তো ছাগলীবোৰে মানিমুনি পাত খাই বেছি ভাল পায়, কাৰণ এতিয়া মানিমুনিৰ ছিজন। এয়া মানিমুনি পাতবোৰ বেছিকৈ উঠি আছে। এয়া মানিমুনি পাতবোৰ বেছিকৈ গজিছে। এয়া মানিমুনি পাতবোৰ, এই মানিমুনি পাতবোৰে ছাগলীবোৰে খাই ভাল পায়। তো দলুৱে খাই আছে। এয়া হয় দলু, চাওঁ তুমি চাওঁ। এয়া এয়া। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া দলুৱে মানিমুনি পাত খাই আছে। এইপিনে পিনে পিয়ে খাই আছে মানিমুনি পাত, এইপিনে খাই আছে আৰু ছাগলীয়ে এইপিনে এওঁলোকে খাই আছে। তো ফ্ৰেণ্ডছ, নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই ফ্ৰেণ্ডছ।